আজি বিহু বুলিয়ে আগতীয়াকৈ কাপোৰ চাই আছোঁ। ভাইটি মানে ভাইটি এজনে কাপোৰ আনে মোৰ তাত, মই ভাইটি পৰাই লওঁ কাপোৰ। এদিন দেখাইছিলোঁ যে কটনৰ কাপোৰ কেইযোৰমান, আজি সেয়া ভাইটিয়ে একদম 3 বেগমান আনি দিছে। বেগ বাইদেউ কি কাপোৰ লৈ ল'ম বুলি মই তাকে চাই আছোঁ। এইযোৰ কেনেকুৱা লাগিছে বাৰু? এইযোৰ লওঁ নেকি ভাবিছোঁ, তাকে এইযোৰ দেখাইছোঁ। এইযোৰ কি আছিলে এইযোৰ কাপোৰযোৰ? পিয়ৰ ঘিচা হয় এইযোৰ ভাল লাগিছে। চাওঁচোন এতিয়া কোনযোৰ বিহুত গিফ্ট দিয়ে। এতিয়া চাই আছোঁ তাকে বিহুৰ কাৰণে চাই আছোঁ। এইবিলাক কটনৰ কাপোৰ আছে, এইযোৰো ভাল লাগিছে। 3-4 যোৰমান। এইযোৰ কটন কেঁচা পাটৰ হয়। মিষ্টাৰক দেখাই আছোঁ এতিয়া কোনযোৰ দিয়ে বা। তাৰপিছত এইযোৰ কি হয়? নুনি কটন। এইযোৰ নুনি কটনৰ হয়। এইযোৰ আমাৰ মইনাই পচন্দ কৰিছে দেই। এইযোৰ তাই ল'ব বোলে, মানে মোৰ বোৱাৰী নহয় আৰু ছোৱালী। এয়া মই অকণমান লগাই চাই লৈছোঁ। তাৰপিছত আৰু কি দেখাম? আৰু এইবোৰ বহুত আছে। মানে কি হয় যে এতিয়া অধিক মাছত বগলী কণা হৈ গৈছে এইবিলাক। এতিয়া কোনযোৰ ল'ম এতিয়া চাম আৰু। এয়াখিনি এইযোৰ ভাল লাগিছে। এইযোৰ আপোনালোকেও ইচ্ছা কৰিলে ল'ব পাৰে। মই ভাইটি এড্ৰেছটো দি দিম বাৰু, কণ্টেক্ট নাম্বাৰটো দি দিম। পাটৰ মুগাৰ চব কাপোৰে পাব। এইযোৰ ভাল লাগিছে। মই নাম্বাৰটো দি দিম বাৰু, আপোনালোকে যোগাযোগ কৰিব পাৰিব ইচ্ছা কৰিলে। আজি বিহু বুলি আগতীয়াকৈ কাপোৰ চালোঁ, তাকে দেখালোঁ আপোনালোকক। আজিলৈ ইমানতে, বাই বাই।